হেল্ল' নমস্কাৰ, অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ এইপিনে ফুৰিবৰ কাৰণে। আজি কাৰ স্পেচিয়েল, আজি আছে জানদীপ দা বৌৰ বাৰ্থডে'। চ' বাৰ্থডে'নো কি আছে চ' আপোনালোকক দেখাম। চ' এতিয়া গৈ আছোঁ মই খোজকাঢ়ি। চাৰিখন গাড়ী পাই গ'লহি জানদীপ দাৰ ঘৰ। তাৰপিছত আমি গৈ পিনে দেখাওঁ কি হয়, মোক লগ ধৰিলে মানে আজি। চ' এইপিনে বাৰ্থডে' মানুহজনী আহি ওলাই গ'ল। চ' এতিয়া গৈ আছোঁ ক'ত যাওঁ মই নাজানো, খালি ক'ত পাৰ্টি দিবলৈ নিছে পিনে মালিক মোক বিকি দিম বুলি কৈছে। কি আছে আপোনালোকে শুনি আছে দেই। চ' ব'লক গৈ থাকক, ক'ত কি দেখাই আছোঁ আপোনালোকক। চ' ব'লক, আপোনালোকে উইচ কৰি দিব ধুনীয়াকৈ কমেণ্ট বক্সত ধুনীয়াকৈ ব'লক। চ' পাৰ্টি দিবলৈ ৰিভাৰ ব্ৰিজ ৰিজৰ্টলৈ লৈ আহিলে। এতিয়া তাত গৈ আপোনাৰ এয়া সোমাইছোঁ চাওক, এখন আছে ৰিভাৰ ব্ৰিজ ৰিজৰ্ট। চ' আপোনালোকে চাওক কিনো কৰোঁ, কি পাৰ্টি দিয়ে চাই থাকক। ফাইনেলি আমি ৰিজৰ্ট পাই গৈছোঁ, ৰিভাৰ ব্ৰিজ ৰিজৰ্ট। চ' আপোনালোকক দেখাই আছোঁ। আমি ভিতৰলৈ সোমাই আহিলোঁ, আপোনালোকে চাইছে। তাত মানে অকল বাঁহৰে হেৰি কৰিছে, মানে টেবুল চেবুল বনাইছে। এইবোৰ দেখিছে নাই, ঘৰ চব বাঁহৰে বনাইছে, চব ধুনীয়া। আৰু এইপিনে ঘৰ বনাই আছে ধুনীয়া। চ' এইপিনে চুইমিং পুল আছে, আপোনালোকক বনাই আছে, এতিয়ালৈকে হোৱাগৈ নাই। চ' এইপিনে চুইমিং পুলটো আছে। ইয়াত সাঁতুৰিবলৈ হ'লে 100 টকা দিবলগীয়া হয়। ইয়াত 100 টকা পূৰা পানী নীলা হৈ আছে। মানে চাওক এইপিনে ৰুম, আপোনালোকে ইয়াত ভাড়া ৰুম থাকিবলৈ পায়। অলপ আছে দ তাৰপিছত এইপিনে বনাই আছে কিবা কিবি, মানে এখন ইয়াত আপোনালোকে ৰুম গ'লে ৰুম ল'ব পাৰিব। চ' ইয়াত ৰুম 2500 মান টকা হয় চাগে। চ' এইপিনে চাংঘৰ আছে, এই গছৰ ওপৰত চাংঘৰ আছে, আপোনালোকক দেখাম উঠি মেলি। চ' এনেকৈ আহি আছে একদম ৰ'দ, মানে আজি ফাটাফাটি ৰ'দ দিছে। সেইটোৱে, সাঁতুৰিব নজনা মানুহে আহি লাভ নাই। কি আমি নিজৰ ওপৰত গৌৰৱান্বিত, আমি সাঁতুৰিব জানো। বহুত দ আছে, একদম পানী নীলা হৈ আছে। চব দেখাই আছোঁ আপোনালোকক। আৰু আমি মানে এতিয়া এইপিনে দেখাই আছোঁ আপোনালোকে চাব পাৰে। আমি সেই তালৈ যাওঁ, ঘৰটোৰ ওপৰলৈ যাম, আপোনালোকক দেখাই আছোঁ ওপৰৰ কিনো ভিউ আপোনালোকক। চব চাই থাকক। আমি এতিয়া উঠিম, এতিয়া আপোনালোকক চিনেমেটিক শ্বট এটা দেখাই দিম। চ' আপোনালোকে চাই লওক। নৈখন পূৰা লিখন নৈখন, আপোনালোকৰ ওপৰৰ পৰা অকণমান দেখাই দিছোঁ বলক। ইয়াৰ পৰা অলপ ভিউটো দেখাই দিওঁ। এইপিনে আমাৰ এজনে মানে পলু পুহিছে, আচলতে এৰাপাতত পোক লাগি গ'ল। এৰাপাত দেখিবলৈ পাইছে, ধেৰ আছে ইয়াত, লৈ যাব পাৰিব আপুনি, গম পাইছে নাই। ধুনীয়া ডাবুল কাম হ'ব ইয়াত। এইপিনে নৈখন পূৰা পানী পূৰা ঘোলা হৈ আছে। এইপিনে পাহাৰ এখন ওলাই আছে, সেইখন সেইখন পাহাৰখন এয়া চব পূৰা সাঁতুৰিছে। কি ধুনীয়া লাগিছে। ইয়াত মানে কি হ'ল, গৰম দিনত আহিবলৈ ভাল আৰু ধুনীয়া, মানে ইয়াত সাঁতুৰিব পাৰিব আপোনালোকে। চ' আহিব যদি মন আছে, নাজিৰা ৰিভাৰ ব্ৰিজ ৰিজৰ্ট। চ' ইয়াত মই বস্তু এটা দেখিলোঁ, ভাল লাগিছে। মানে ইয়াত মানে ৰিজৰ্টত ইয়াত নামঘৰ আছে, মানে ৰিজৰ্টৰ নামঘৰ আছে, আপোনালোকক দেখাই আছোঁ। এইপিনে নামঘৰ আছে, আপুনি চাব পাৰে। গণেশৰ মানে মন্দিৰ আৰু নামঘৰ বুলি ক'ব পাৰি। ত' কৃষ্ণ গণেশ মন্দিৰ। ত' আপোনালোকে এখন ৰিজৰ্ট আহিব পাৰে, ৰিভাৰ ব্ৰিজ ৰিজৰ্ট। এইপিনে অফিচ আছে, কি ধুনীয়াকৈ দেখিছেনে, অফিচটো বনাই দি আছে একদম নাগামিজ ষ্টাইল, মানে পূৰা তাৰপিছত কি ধুনীয়া লাগিছে আপোনাৰ চাওক। এইপিনে বহি আছে, খানা চানা অৰ্ডাৰ দিছে, খামৰ বিন্দাছ। চ' চাই থাকক। ঠাণ্ডা খাই লৈ অলপ কুল হৈ লওঁ, বিন্দাছ। আহি গ'ল, আমি এতিয়া খাম। এতিয়া বাৰ্থডে দিছে আমাৰ বৌয়ে, খাম এতিয়া। চ' খাইছে ন, গৰম যে পৰিছে তাকে। আমাৰ খাই হোৱাই নাই, তেখেতে চব কিমান চুচি দিলে। মানুহ খোৱাত অকণমান ফাষ্ট হ'ব। লেজি মানুহ। খালি ভাত চাত খাবলৈ হ'লে কি হয় মানে, খেলোঁ ৰাতিপুৱা ভাত নাখালোঁ ন, ভাত গৈ ৰাতিপুৱাই গৈ ভাত
খাবলৈ আপোনালোকে চাই লওক আমি খাই লওঁ ওলা স্বভাৱ সেইবোৰ যে সেইবোৰ ওলা স্বভাৱ বুলি কয় গম পোৱা নে খানাটো আমি এতিয়া খাই লওঁ তাৰপিছত আপোনালোকক দেখাম এতিয়া খাই লৈ ইয়াত কুকুৰ এটা ইমান ধুনীয়াকৈ ৰখি আছে চবৰে বেয়া লাগিছে একদম ইয়াত এডোখৰ আছে মানে কি হ'ল এতিয়া বৌয়ে দি দিওঁ কৈছে ইয়াততো লেতেৰা হ'ব সেইকাৰণে টিচুখনতে দি দিছে ধুনীয়াকৈ বাহিৰত গৈ হাত ধুই ল'ম আৰু দি দিয়ক নে ইয়াক দি দিওঁ সি খাই দিব চিন বহুত বহুত আশীৰ্বাদ দিব সি বৰ্তমান খাই বৈ হৈ গ'ল আমি এতিয়া যাওঁ আৰু আজি এতিয়া বৰ্তমান যাবলগীয়া আছে তিনিচুকীয়া ঘৰৰ পৰা ওলাই মেলি আহিব লাগিব ইয়াৰ পৰা সোনকালে যাওঁগৈ নহ'লে দেৰি হৈ যাব ত' ব'লক অকণমান দেখাই দিছোঁ আপোনালোকক এইপিনে আকৌ এবাৰ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব এণ্ড বেল আইকনটো ক্লিক কৰি দিব ত' টাটা বাই বাই